ভাগিন লৈ আৰু আছে এইটো লগ জোৰ সেইখিনি দি দিয়ক একো নাই দিয়ক মনৰ দিয়া হ'ব কম্বল এইখিনিত হ'ব আপোনাৰ হ'ব এতিয়া ঠাণ্ডা এতিয়া কমিব আহিছে হাইটো দেখিলে ভাল লাগে কিবা হক নাই বাৰু কি কম আৰু মানে আছে চাইদ ভাই হওক মানে আগবাঢ়ি যে আহিছে কেনেকুৱা ভাল পাইছোঁ ক'বই নোৱাৰোঁ মানে সামান্যতম পইচাও মোৰ লগত আছে এইখিনি পইচা মই নেদেখুৱাওঁ এইখিনি পইচা মই মাতৃজনীক দি গ'লোঁ বন্ধুসকল মই কেইবাদিন আগতে এই যে অসহায় মাতৃজনী দেখিছে এই অসহায় মাতৃজনী এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ বা দেখুৱাইছিলোঁ যে মানুহজনী কেনেকুৱা ধৰণৰ অসহায় অৱস্থাত বা কেনেকুৱা দূৰ অৱস্থাত তেখেতে জীৱন যাপন কৰি আছে কি খাই আছে বা কেনেকুৱা ঘৰত থাকি আছে আৰু সেই ভিডিঅ' মই ছ'চিয়েল মিডিয়াত আপলোড কৰি মই হাতযোৰ কৰি বহুতক অনুৰোধ জনাইছিলোঁ যে আপোনালোকে এখেতক সহায় কৰক আৰু মোৰ ফালৰ পৰা সামান্যতম এটা সহায় কৰি গৈছিলোঁ আৰু সেই ভিডিঅ' আপলোড দিয়াৰ লগে লগে বহুতো হৃদয়বান ব্যক্তিয়ে মোক ফোন কৰিছিলে আৰু ফোন কৰি তেওঁলোকে কথা দিছিলে যে আমি সহায় কৰিম তাৰ ভিতৰত এজন অন্যতম ব্যক্তি জুব্বাৰ ভাই তেখেতেও মোক ফোন কৰিছিলে আৰু ফোন কৰি মোক কৈছিলে ভাইজান মই এই ভিডিঅ'টো দেখিছোঁ আৰু মানুহজনীৰ এই দুৰৱস্থা মই দেখিছোঁ আৰু এই মানুহজনীক মই সহায় কৰিম আৰু আপোনালোকৰ সহায়ৰ জৰিয়তে আপোনালোকে কথা দিয়া ধৰণৰ সহায়ৰ জৰিয়তে আজিৰ পৰা এই মানুহজনীৰ সকলো ধৰণৰ প্ৰয়োজন সকলো ধৰণৰ সমস্যা প্ৰায় সমাধান হৈ গ'ল আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি অলপ যদি ছাইড দিয়ে মই বস্তুটো দেখুৱাওঁ ইতিমধ্যে দেখিছে ঠাণ্ডা ইমান ঠাণ্ডা যি ঠাণ্ডাত আমি পকী ঘৰত ভাল ঘৰত কম্বল দুটা তিনিটা কম্বল শুই থাকিব নোৱাৰোঁ তেনেকুৱা অৱস্থাত কি দুৰৱস্থাত তেখেতে থাকে আৰু এই মানুহজনীৰ কাৰণে বিভিন্নজনে কম্বল প্ৰদান কৰিছে বিভিন্ন ধৰণৰ বস্তু প্ৰদান কৰিছে অলপ পইচাও মোক দিছে যিখিনি পইচা মই তেখেতক আজি হেণ্ড অভাৰ কৰি থৈ যাম সামান্য এটা পইচা তেখেতক দিছে আৰু মই দেখুৱাইছোঁ এই যে কম্বল দেখিছে এইটো আব্দুল হাই নামৰ এজন হৃদয়বান ব্যক্তিয়ে কম্বল দিছে আৰু এটা দেখিছে এইটো গোলাম আহমেদ নামৰ এজন হৃদয়বান ব্যক্তিয়ে এই কম্বল দিছে আৰু তাৰ লগতে ইয়াত 5 কিলো আটা আছে মমিনুল হক নামৰ এজন ব্যক্তিয়ে এই আটাখিনি দিছে এইটো হ'ল আটা আৰু এইটো আটাৰ পেকেট আৰু তাৰ লগতে জুব্বাৰ ভাইৰ কথা কৈছোঁ তেখেতৰ কথা আৰু কি ক'ম মই তেখেতে যেনেকুৱা ধৰণে মোক কথা দিছিলে তেনেকুৱা ধৰণে আজি তেখেতে উপস্থিত হৈছে আৰু তেখেতে এটা কম্বল লৈ আহিছে আৰু মোক কৈছে ভাইজান মই এটা চাউলৰ বস্তা লৈ যিহেতু চাওঁ চাউলৰ বস্তা তেখেতে লৈ আহিছে আৰু তেখেতে কথা দিছে যে এইখন ঘৰ যে দেখিছে এইখন ঘৰ এই ঘৰখন তেখেতে মোৰ ভিডিঅ' চোৱাৰ পিছত তেখেতে আৱেগিক কৈছিলে মই এই ঘৰখন 3 পাতেৰে গোটেই ঘৰখন সাজি দিম মৌলানা শৰীফুল আলম খান তেখেতে মোৰ লগত কিবা কাৰণত ইয়াত আহিছিলে এইফালে ফুৰিবলৈ আহিছিলে কিবা এটা কামত আহি যেতিয়া ঘৰখন দিছিল বিচনাখন তেতিয়া মোক কথা দিছিলে যে মই এখন বিচনা বনাই দিম মাজনীৰ কাৰণে এই মাকজনীৰ কাৰণে বিচনা এখন বনাই দিম আৰু এইখন বিচনা দেখিছে এই বিচনাখন মৌলানা শৰীফুল আলম খান দিছে মইতো একোৱেই দিয়া নাই মই তাহানিতে কিবা এটা কৰিছিলোঁ মোৰ কথা যে আপোনালোকে ৰাখিছে যিসকল ব্যক্তিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে 5 টকা 10 টকা 50 টকা 100 টকা 200 টকা 500 টকা যে মোক ডনেশ্যন কৰিছিলে সেইসকল ব্যক্তিকো মই হাত জোৰ কৰি বিনম্ৰতাৰে তেখেতক ধন্যবাদ জনাইছোঁ যে আপোনালোকক কি ক'ম মোৰ হৃদয়টো কান্দিছিলে এই মানুহজনীৰ কাৰণে মাকজনীৰ কাৰণে মই সেইদিনা কৈছিলোঁ মোৰ এজনী আৰু এজনী মা অলপ সহায় কৰক মানুহ সহায় কৰিছে আৰু বহু মানুহে কথা দি থৈছে যে আমি প্ৰয়োজন পৰিলে আমি সহায় কৰিম জুব্বাৰ ভাই আপোনাৰ লগত কথা পাতোঁ কেনেকৈ ধন্যবাদ দিম নাজানো আপোনাক যে আপুনি শুনাৰ লগে লগে মোক ফোন কৰিছিলে আজি উপস্থিত হৈছে আহক আপুনি এইফালে আহক নহয় মই আপোনাৰ যেতিয়া মই ভিডিঅ'টো দেখিছিলোঁ আপুনিও জানে মই এটা জাতীয় সংগঠনৰ লগত আছোঁ মই আমচুত আছোঁ মই আমচুত বৰপেটা জিলা সমিতি দীৰ্ঘ সময় আছিলোঁ এতিয়া মোৰ এখন ফাউণ্ডেশ্যন আছে হেল্প ফাউণ্ডেশ্যনটো 2020 চনত মই জন্মগ্ৰহণ কৰিছিলোঁ বৰপেটা জিলাৰ কিছু বুদ্ধিজীৱী মানুহে মোক পৰামৰ্শ দিছিল যিহেতু মই এটা জাতীয় সংগঠনত থাকি সকলো কাম কৰিব নোৱাৰোঁ যাৰ কাৰণে মই এটা ফাউণ্ডেশ্যন জন্ম দিছিলোঁ সেই 2020 চনত কৰোণাৰ সময়ত মই যথেষ্টখিনি সেই ফাউণ্ডেশ্যনৰ জৰিয়তে কাম কৰিছিলোঁ ঠিক তেনেকৈ যোৱাকালিও মই 280 গৰাকী দুখীয়া ব্যক্তিসকলক ব্লেংকেট বিতৰণ কৰিছোঁ কম্বল বিতৰণ কৰিছোঁ গতিকে মই সৰুৰে পৰা যেতিয়া মই কলেজত পঢ়িছিলোঁ হাইস্কুলত পঢ়িছিলোঁ তেতিয়াই মোৰ মনে এনেকুৱা এটা ধাৰণা হৈছিল কাৰণ মই এটা দুখীয়া ঘৰৰ ল'ৰা ময়ো জানো দুখীয়া মানুহৰ বেদনাটো মই বুজি পাওঁ কিন্তু আজি মোৰ লগত মোৰ ডাঙৰ দাদাও আহিছে এইটো মোৰ নিজৰ ডাঙৰ দাদা আহিছে গতিকে আমি এটা দুখীয়া ফেমিলিৰ মানুহ হৈ আল্লাহ তাআলাই এতিয়া আমাক যথেষ্টখিনি দিছে এনেকুৱা এটা সময়ত মোৰ ঘৰটো নদীয়ে উঠাই লৈ গৈছিল তেতিয়া মই বেলেগৰ ঘৰত থাকিছিলোঁ তেতিয়া মই অনুভৱ কৰিছিলোঁ যে মানুহ কিমান কষ্ট কৰি থাকিব পাৰে কিন্তু আজি ওপৰৱালাই আমাক যথেষ্টখিনি দিছে আমি 4জন ভাই ককাই আমি
মোৰ দেউতাও আছে বিজনেছত, আমি ইষ্টাব্লিছড হৈছোঁ। গতিকে কিছু এটা অংশ এই ইনকাম কৰাৰ পৰা কিছু এটা অংশ যাতে আমি এনেকুৱা দুখীয়া মাতৃসকলক যদি আমি সহযোগ কৰিব পাৰোঁ, আল্লাহ তালা এই দুনিয়াতো কিছু দিব, সেই দুনিয়াতো কিছু দিব, যাৰ কাৰণে মানৱ সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। বিশেষভাৱে আপোনাক মই বহুত দিনৰে পৰাই জানো, ভাল পাওঁ, নিজৰ ডাঙৰ দাদা হিচাপে মানুহ। যেতিয়া আপোনাৰ মই ভিডিঅ'টো পাইছিলোঁ, মোৰ হৃদয়খন কঁপি উঠিছিল যে এই সময়ত 2026 চন চলি আছে, এই সময়ত মানুহ এনেকৈ থাকিব পাৰে জানো? আমি 2-3টা কম্বল পিন্ধি মানে ৰাতি টোপনি নাহে। সেই সময়ত আপোনাৰ মোৰ ভিডিঅ'টো দেখি মোৰ চকুৰ পানী ওলাই গৈছিল। মই কান্দি কান্দি আপোনাক ফোন মাৰিছিলোঁ। আৰু এই মাজনীৰ ঘৰটো মই সম্পূৰ্ণভাৱে যিটো মই কথা দিছিলোঁ আপুনি সেই কথামতেই কাম মোৰ ডাঙৰ দাদাক লৈ আহিছোঁ। ডাঙৰ দাদা কাঠৰ ব্যৱসায় কৰে, ডাঙৰ দাদা গোটেইখিনি জানে, কাৰণ মোৰ ঘৰ হাউলিৰ জয়পুৰত মোৰ ঘৰ। গতিকে মই ইমান দূৰৰ পৰা বস্তু বাহিনী আনাত অলপ কষ্ট হ'ব। মই সেই অঞ্চলৰ পৰাই মিস্ত্ৰীও লৈ আহিম, কাঠ লৈ আহিম, টিন বা যিমান লাগে সেইটো এটা ধুনীয়াকৈ হিচাপ লোৱাৰ কাৰণে মোৰ ডাঙৰ দাদাক লৈ আহিছোঁ। গতিকে মই কথা দিছিলোঁ আপোনাক, কথা হিচাপে মই কামটো কৰি দিম। তেওঁলোকে আহিছে, কি ক'ব, কেনেকুৱা লাগি আছে আপোনাৰ? ভালোই লাগছে, কি কম। এই যে বস্তুখিনি লৈ আহিছে, এই যে কম্বল লৈ আহিছে আৰু ছাইদ ভাই আহিছে, হেল্প ফাউণ্ডেশ্যন ছাইদ ভাই, কি পৰিৱেশ দেখিলে কওকচোন? যি দেখিছিলে ভিডিঅ'ত ঠিকে আছে? আচলতে মানুহৰ হৃদয় থাকেতো, হৃদয়বিলাক কিছুমানৰ কঠোৰ থাকে, কিছুমানৰ নৰম থাকে। আমি আচলতে হৃদয় নৰম থকা মানুহ, গতিকে মানুহৰ দুখ বেদনা দেখিলে আপুনি সাংবাদিক গম পায়, আমিও সংবাদকৰ্মী হিচাপে গম পাওঁ। এজ এ সৰুকালৰ পৰাই সমাজকৰ্মী হিচাপে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত জড়িত। আমাৰ আব্দুল জুব্বাৰ আলীয়ে যেতিয়া কালিয়ে কৈছিল যে আমি এনেকুৱা এটা ঠাইত যাব লাগিব, মই কৈছোঁ লগে লগে কথা দিছিলোঁ যে কম্বল বিতৰণৰ শেষত যদি কালি যাম। আজি আহি দেখিলোঁ, বহুত বেয়া লাগিছে। এই অত্যাধুনিক যুগত আমি এতিয়া চৰকাৰক গালি পাৰিলেও বেয়া দেখি এই মুহূৰ্তত গালি নাপাৰোঁ। মানে পঞ্চায়তৰ বিভিন্ন আঁচনি আছে, চৰকাৰৰ বিভিন্ন আঁচনি আছে, কিন্তু দেখা যায় যে দুখীয়া মানুহৰ ঘৰলৈকে নাপায়হি সেই আঁচনি। গতিকে এই গালি পাৰিলেও লাভ নহ'ব। আমি যিসকল হৃদয়ৱান ব্যক্তি আছে, যিহেতু আপোনাৰ জৰিয়তে আমাৰ আব্দুল জুব্বাৰ আলীয়ে পাইছে, ময়ো হেল্প ফাউণ্ডেশ্যনৰ সম্পাদক। এই সম্পাদক মোক তেওঁৱে বনাইছে আৰু আমি এনেকৈয়ে কাম কৰি আছোঁ যোৱা 5 বছৰে। আজি জুব্বাৰ ভাই কথা দিছে, ময়ো লগত থাকি কথা দিলোঁ। এই ঘৰখনৰ আমি যিটো পকী খুঁটা বুলি কওঁ, পকী খুঁটা আৰু কাঠেৰে ধুনীয়াকৈ এনেকৈ সজাই দিম, বেৰাবিলাক অলপ টিন পাতেৰে দি পেলাই, যাতে বৰষুণ বতাহ যিয়ে নহওক কিয় তেখেত যাতে আমাৰ মাতৃগৰাকী যাতে ল'ৰাজনক লৈ পেলাই এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে, মানুহৰ নিচিনা থাকিব। হয়, আৰু আমাৰ আব্দুল জুব্বাৰে কৈছে যে মানসিক ৰোগীৰ কাৰণে আমাৰ ডাক্তৰ আছে, ৰেজাউল হামিদ আছে, হেৰি মন্দিয়াত, তেখেতৰ লগত যোগাযোগ কৰি যদি আমি পাৰোঁ তেখেতৰ চিকিৎসাখিনি যদি সম্ভৱ হৈ উঠে আমাৰ দ্বাৰা, আমি তেখেতক এই কামখিনি কৰি দিব। পূৰ্ণ সহযোগিতা থাকিব, একদম 100% কথা দিলোঁ। আৰু যিমান দূৰ সম্ভৱ হয়, মানে আমি জাগৰণ ষ্ট'ৰ নামৰ মহিলাসকলক সৰু সৰু দোকান দি 20,000-25,000ত কৰ্মসংস্থাপনৰ এটা ব্যৱস্থা কৰি দিছোঁ, কেইবাটাও দিছোঁ, ইতিমধ্যে দি আছোঁ। গতিকে এই মাতৃগৰাকীক প্ৰথমতে ঘৰৰ ব্যৱস্থা হওক, তাৰপিছত জীৱন জীৱিকাৰ কাৰণে যদি চিন্তা কৰিব লাগে, সৰু সুৰা দোকান এটা দি পেলাই যদি জীৱনটো চলাব পাৰে, যিহেতু ল'ৰাটোক থৈ ক'তো যাব নোৱাৰে, অন্য কামতো যাব নোৱাৰিব। আৰু মানুহৰ এই যুগত মানুহৰ ওচৰত হাত পাতাটোও বেয়া দেখি সবাই নোৱাৰে। গতিকে আমি এগৰাকী পুত্ৰ সন্তান হিচাপে, আপুনিও আছে, ময়ো নিজৰ পুত্ৰ হিচাপে ক'ব বিচাৰিছোঁ, তেখেতক যিমান দূৰ সম্ভৱ হয় সৰ্বস্তৰৰ সহায় সহযোগ কৰাৰ কাৰণে আজি কথা দিলোঁ। আপোনালোকক অশেষ ধন্যবাদ। এই স্থানীয় ৰাইজ আছে, কথা পাতিম। এই যে সহায় কৰিবলৈ আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, ধন্যবাদ। কেনেকুৱা লাগিছে সহায় কৰিবলৈ আহিছে? ভাল লাগিছে। অসহায় ন, চলিব নোৱাৰে বালাই হৈছে, আনে রাত দিতাছোন, সহায় করতাছোন, এটা বালাই হয়েছে। গরিব মানুষ, ভালে হৈছে। হ্যাঁ, দুখীয়া মানুহ ন, দুখীয়া মানুহ, একদম দুখীয়া মানুহ। বহু কথা ক'বলৈ আছে, কেনেকৈ ক'ম নিজেই বুজি পোৱা নাই। মোৰ অনুৰোধ যে আপোনালোকে ৰাখিছে, মোৰ কথা যে আপোনালোকে ৰাখিছে, মই আপোনালোকক যেনেকৈ ৰিকুৱেষ্ট কৰিছিলোঁ আপোনালোকে কথাখিনি ৰাখিছে, তাৰ কাৰণে মই আপোনালোকৰ চৰণত মই সেৱা জনাইছোঁ। সামান্যতম পইচাও মোৰ লগত আছে। এইখিনি পইচা মই নেদেখুৱাওঁ, এইখিনি পইচা মই মাতৃজনীক দি গ'লোঁ। কোনোবাই দিছিলে, কোনোবাই অলপ অলপকৈ সহায় কৰিছিলে। আপুনি ৰাখক, এইখিনি আপুনি এইখিনি চলি থাকক। পৃথিৱীত খোৱাৰ অভাৱত আজিলৈকে কাৰো মৃত্যু হোৱা নাই, আৰু নহয়ও, কেতিয়াও নহয়। গতিকে বহু মানুহ আছে, তেওঁলোকে সদায় চেষ্টা কৰিছে কাৰোবাৰ কেনেকৈ হেল্প কৰিব পৰা যায়। আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এটা অনুৰোধ ৰাখিছোঁ, যদি আপোনালোকৰ আশে পাশে ক'ৰবাত যদি এনেকুৱা অসহায় দুৰ্বল জীৱন যাপন কৰা ব্যক্তি আছে,
অনুগ্ৰহ কৰি অলপ জনাব